हेलो फ्रेंड्स, আপোনালোকক তুলিমন কিচেনলৈ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে আলু বিলাহীৰ লগত বনোৱা শুকান মাছৰ ৰেচিপি এটা লৈ আহিছো। আহকচোন চাওঁ মইনো কেনেদৰে বনাইছো। মই কেইটামান শুকান মাছ লৈ লৈছো। এফালে মই বিলাহী এটা কাটি লৈছো, এটা পিয়াজ, ৰচুন আদা পেষ্ট আৰু দুটা জলকীয়া কাটি লৈছো। প্ৰথমে শুকান মাছ কেইটা ফ্ৰাই কৰি ল'ব লাগিব। মই এখন টাৱাত অলপ তেল দি শুকান মাছকেইটা অলপ সময়ৰ বাবে ফ্ৰাই কৰি লৈছোঁ। যিহেতু মাছকেইটা শুকান, সেইবাবে বেছি সময় ফ্ৰাই কৰিব নালাগে। এতিয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই মাছখিনি অলপ এনেকৈ খুন্দনাত খুন্দি লৈছোঁ। বেছি সৰু কৰিব নালাগে, অলপ খুন্দিলেই হৈ যাব। এইফালে মই মাছ ফ্ৰাই কৰা টেৱাখনতে অলপ তেল দি দিছোঁ। তেলখিনি লাহে লাহে গৰম হৈ আহিছে। ইয়াত মই এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিল। ইয়াত মই এতিয়া অলপ হালধি, ৰচুন আদা আৰু জলকীয়া পেষ্টখিনিও মই ইয়াত এতিয়া দি দিছোঁ। এতিয়া মই ৰচুন আদাৰ কেঁচা গন্ধটো যোৱালৈকে অলপ সময় ফ্ৰাই কৰি ল'ম। এইখিনি সময়তে মই ইয়াত কাটি ৰখা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অলপ সময়ৰ বাবে গলি যোৱালৈকে ভাজি ল'ব লাগিব। সোনকালে বিলাহীখিনি গলি যাবৰ বাবে অলপমান নিমখ দি দিছোঁ। এতিয়া ভালকৈ অলপ সময় ভাজি ল'ম। বিলাহীখিনি সিজি আহিলে এইখিনি সময়তে মই বইল কৰি ৰখা আলু কেইপিচ দি দিছোঁ। এতিয়া বিলাহীৰ সৈতে আলুখিনি ভাজি ল'ম। অলপ সময় গোটেইখিনি ভালকৈ ভজাৰ পাছত মই ইয়াত এতিয়া খুন্দি ৰখা শুকান মাছখিনি দি দিছোঁ। এতিয়া গোটেইখিনি মিলাই এনেদৰে ভাজি লৈছোঁ। এইখিনি সময়তে মই ইয়াত 1 কাপৰ জোখাৰে গৰম পানী দি দিম। এতিয়া 5 মিনিট সময়ৰ বাবে গেছটো মিডিয়াম ফ্লেমত কৰি উতলিবলৈ ৰাখি দিম। অলপ ডাঠ হ'বৰ বাবে মই আলুখিনি এনেদৰে ভাঙি দিছোঁ। আলু বিলাহীৰ সৈতে বনোৱা শুকান মাছৰ তৰকাৰীখন হৈ গৈছে। এতিয়া মই ইয়াত অলপ ধনিয়া পাত দি দিম। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।